কৃষ্ণ গুরু হরি রাম রাম কৃষ্ণই বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপা কুমারায় গোবিন্দায় নমো নমঃ। সমস্ত ভকত বৈষ্ণৱলৈ মোৰে মান্য অনুসাৰে সেৱাত নিবেদন কৰি আজি আমি আপোনাৰ খবৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। শ্ৰীচন্দ্ৰ ভাৰতীৰ দ্বাৰা প্ৰণীত মহাভাগৱত সূৰ্য শাস্ত্ৰৰ ষষ্ঠ স্কন্ধত উল্লেখিত নাৰায়ণ কৱচ। এই নাৰায়ণ কৱচ নারায়ণ অর্থই খুঁচাইছে নার মানে পানী, ইয়ন মানে শয়ন কৰা, অৰ্থাৎ পানীত আশ্ৰয় কৰা। যিজন সচিদানন্দ, সেই সচিদানন্দ নাম উল্লেখ য'ত আছে তাকেই নাৰায়ণ কৱচ বুলি কোৱা হয়। নারায়ণ অর্থাৎ কবচ এইটো কাৰণে কোৱা হৈছে যি কবচ ধাৰণ কৰিলে কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। যেনে প্ৰুফ জেকেট পৰিধান কৰা লোকক গুলীয়ে আক্ৰমণ কৰিব নোৱাৰে, তদ্ৰূপ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ এই নাৰায়ণ কৱচভাগী যিয়ে শুদ্ধ মনে ধাৰণ কৰে, তেওঁ কোনো বস্তুৱে অৰ্থাৎ কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। হৰিৰ যাৰ হৃদয়ত স্থিতি হ'ল, তেওঁক কোনে পৰাস্ত কৰিব? বিশ্বৰূপাই দেৱতাসকলক প্ৰদান কৰিছিল। দেৱতাসকলৰ অনুনয় বিনয়ত অসুৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই নাৰায়ণ কৱচ প্ৰদান কৰিছিল। যেতিয়া ইন্দ্ৰ সহিত দেৱতাগণসকলে বৃহস্পতি গুৰুৱে তেওঁলোকক গা এৰা দিয়াৰ পিছত এই বিশ্বৰূপাক গুৰু মানি এই নাৰায়ণ কৱচ ধাৰণৰ দ্বাৰাই অসুৰক জয় লাভ কৰিছিল। সেই নাৰায়ণ কৱচ আজি আমি আপোনাৰ সবৰ আগত পাঠ কৰিবলৈ আগবাঢ়িছোঁ, যাতে সকলোৱে নাৰায়ণ কৱচভাগী একনিষ্ঠ হিচাপে একান্ত মনেৰে শেষলৈকে শ্ৰৱণ কৰিব। আৰু শ্ৰৱণ কৰাৰ আগমুহূৰ্তত আমি এটা ক'ব বিচাৰিছোঁ, পাঠৰ আগমুহূৰ্ততে আপোনালোকক ওচৰত নিবেদন কৰিব বিচাৰিছোঁ, লাইক, কমেণ্ট আৰু আপোনাৰ দৰে শত সহস্ৰ লোকে বিশ্বৰ প্ৰান্ত প্ৰান্তত এই ভিডিঅ'টো পাবৰ কাৰণে শ্বেয়াৰ কৰিবলৈ যাতে নাপাহৰে। আৰু যিসকল আমাৰ এই চেনেলত প্ৰথমবাৰৰ কাৰণে দৰ্শক ৰূপে আহিছে, তেওঁলোকৰ প্ৰতি মোৰ নিবেদন যে ৰঙা বুটামটো ছাবস্ক্ৰাইব কৰি কৃতাৰ্থ কৰিব কৃষ্ণ, যাতে মোৰ এই চেনেলটো অভাজনৰ এই মহন্ত বীৰেশ হাজৰিকা নামৰ চেনেলটো ৰঙা বুটাম ছাবস্ক্ৰাইব বুটামটো দবাই আপোনাক সবে যাতে আগলৈও এই অভাজনৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ৰঙা বুটাম ছাবস্ক্ৰাইবটো দবাবলৈ নাপাহৰিব। তেন্তে আহোঁ
আমি এই নাৰায়ণ কবচ ভাঙি পাঠ কৰিবলৈ আছোঁ। ইন্দ্ৰে বিশ্ব ৰূপে কহিলন্ত পৰম ৰহস্য কহোঁ শুনা সেই মন্ত্ৰ সংকট সময় ভৈৰে মাধৱক স্মৰি ধৰিবা ভকতি ভাৱে মহাযত্ন কৰি মোৰ সৰ্ব ৰক্ষা কৰি দেৱ হৰি গৰুৰত চৰিয়া পৰম যত্ন কৰি শংখ চক্ৰ সন্মখৰ্গ গদা বান পাশ ধনু ধৰি অষ্টভুজ জগত নিবাস জলে বৰু নৰদূত অসুৰত হন্তে মুকৰাখন তোক মৎস্য ৰূপী ভগৱন্তে ৰাখন তোক ত্ৰিবিক্ৰম যে বামন আকাশত বিশ্বৰূপ কৰণ তোৰ ৰক্ষণ দুৰ্গম দাৰুণ বনে সংকট সংগ্ৰামে মোক ৰক্ষা কৰণ তোক নৰসিংহ নামে জয়বৰা ৰূপে ৰাখম তোক পথত যিটো উধাৰিলা ভূমি প্ৰলয় জলত শংকৰে ৰাখন্তু মোক নৰ কৃপাময় যুগ ভ্ৰষ্ট দুখ তৰা খন্তু হৰি হয় কপিলে ৰাখন্তু মোক কৰ্ম বন্ধনত সনত মাৰে মোক ৰাখন্ত কামত অন্য দেৱ ভয়ত ৰাখন্ত হয় গ্ৰীব কৃষ্ণ পূজা চিত্ৰত নাৰদ সদা শিৱ নৰকত হন্তে ৰাখন্তুক মহাহৰি অপথ্য ভোজনে ৰাখন তোক ধনন্তৰি ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত ঋষভ ঈশ্বৰে মোক ৰাখন্তু সতত কল্কি ৰাখন্তুক কলি মল পাতে কত বুধে ৰাখন তোক পাখন দৰ বিবাদত জয়কে
ৰাখন্তুক মোক লোক কলংকত বলভদ্ৰে ৰাখন্তুক দুৰ্ঘট কালত অনন্তে ৰাখন্তু মোক সৰ্পৰ বিষত ভগৱন্ত ব্যাসে ৰাখন্তুক অজ্ঞানত প্ৰভাতত কেশৱে ৰাখন্তু গদাধৰি গোবিন্দে ৰাখন্তু মোক বেণু বাদ্য ধুকুৰি পূৰ্বাহ্নে ৰাখন্তু শক্তি ধৰি নাৰায়ণে চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তু মধ্য দিনে সন্ধ্যাকালে ঋষিকেশে ৰাখন্তুক মোক অৰ্ধৰাতি মানে পদ্ম নাভে ৰাখন্তুক পাশৰাত্ৰি ৰাখন্তুক শ্ৰীবৎসলাঞ্চনে প্ৰভাত সময়ে খৰ্গ ধৰি নাৰায়ণে প্ৰভাত সন্ধ্যাত ৰাখন্তুক দামোদৰে ভগৱন্ত কালৰূপ যিটো বিশ্বেশ্বৰে প্ৰলয়ৰ অগ্নিসম ভ্ৰময় নিৰন্তৰ প্ৰলয়ৰ অগ্নিসম চক্ৰ তীক্ষ্ণতৰ মাধৱৰ আদেশে ভ্ৰময় নিৰন্তৰ দহিও মোৰ শত্ৰুসেনা যত সুখানব নকবহনি দহে যেন মত হে কুমুদ্ৰকী গদা মাধৱৰ প্ৰিয়া গোবিন্দৰ দাস ভৈলো কৰিও কদায়া বজ্ৰতুয় ধিক ধ্বনি শুনি লাগে ভীত যক্ষ ৰাক্ষ সকয়াদি পৰাচূৰ্ণি কৃত পাঞ্চ জৈন মাধৱৰ প্ৰিয় শংখ মোৰ শত্ৰু গণৰল গায়ু হৃদি টংক প্ৰেত পিশা চকঘূৰ ব্ৰহ্ম ৰাক্ষসক চন্দনাদ কৰি সবে খেদায়ো দূৰক শুনি নন্দক খৰ্গ বৰ মহাধাৰ প্ৰভুৰয়া দেখে শত্ৰু খেদায়ো আমাৰ হে খত চন্দ চৰ্ম
প্ৰিয় মাধৱৰ ঢাকিও কওঁ চক্ষুদ্ৰয় শত্ৰু কত কৰ শনি ৰাহু কেতু আদি গ্ৰহ পীড়াশয় সৰ্পসিংহ আদি কৰি যত মহাভয় সবে ত্ৰাস নষ্ট মোৰ হোক এতিক্ষণে সবে নষ্ট হোক কৃষ্ণ নাম সুমৰণে বেদময় গৰুড় কৃষ্ণৰ নিজ জান সমস্তে দুখত মুক কৰা পৰিত্ৰাণ বিচক্ষণে ৰাখ দুক শ্ৰণাময়ুচৰি সৰ্বয়াপদত হন্তে ৰক্ষা কৰা হৰি মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়গণ মানে শ্ৰীকৃষ্ণ নাম ৰূপ অস্তৰ সন্ধানে সদায় ৰাখক মোক পখিলো শৰণ ভকত জনৰ যিটো পৰম ভূষণ স্থূল সূক্ষ্ম প্ৰাণী যত আছে সংসাৰত ঈশ্বৰে হুই যাবে আশা স্বৰূপত এহি মত যত দ্ৰৱ আছে মানে সবে নষ্ট হোক কৃষ্ণ নাম সুমৰণে যেবে স্বৰূপত একে নিৰ্বিকল্প হৰি আশ্ৰয়াদি ৰূপ ধৰি আশা মায়া কৰি সেই সত্য সৰ্বজ্ঞই স্মৰে সদা মোক সৰ্বক্ষণে ৰক্ষা কৰন্তোক অধে ঊৰ্ধে দক্ষু দিগে বাহ্য অভ্যন্তৰে পূৰ্ণ নৰ সিংহ ৰূপে ৰাখা নিৰন্তৰে নখে বিদা ৰিলা ঘূৰ হিৰণ কক্ষিপু সেই মতে নখে বিদা ৰিউ মূৰ ৰিপু বিশ্বৰূপ বদতি শুনিও হৰি হয় এহি নাৰায়ণ নামে কবচ দুৰ্জয় কহিলো তো মাত আক ধৰি বাহৰিখে জিনিবা অপ্ৰয়াসে দুত কণী শেষে কহিলো তোমাত আক কহিলো তো মাত আক ধৰি বাহৰিখে জিনিবা অপ্ৰয়াসে দুত কণী শেষে।
আৰু সমস্ত এয়াই হ'ল নাৰায়ণ কৱচ। ইয়াক যিজনে সম্পূৰ্ণভাৱে এক ঈশ্বৰকেই প্ৰাধান্যতা দি আচাৰ বিচাৰ সদাচাৰে থাকি শুদ্ধভাৱে এই নাৰায়ণ কৱচ পাঠ কৰি তেওঁ নিশ্চয়কৈ মনৰ কাম সিদ্ধি হ'ব এই শাস্ত্ৰ নামত। ইয়াৰ পিছত আমি পৰৱৰ্তী খণ্ডত আপোনাক দেখাম, আপোনাসৱৰ আগলৈ আমি আগবঢ়াম। দেৱতাসকলে বিশ্বৰূপাক গুৰু মনাৰ পিছত পুনৰ ইন্দ্ৰই কিয় বিশ্বৰূপাক বধ কৰিবলগীয়া হ'ল আৰু বিশ্বৰূপাক বধ কৰি ব্ৰহ্ম পাপত পৰাৰ কাৰণ কি আৰু এই ব্ৰহ্ম পাপৰ হত্যাৰ পাপৰ পৰা উদ্ধাৰ কেনেকৈ হ'ল সেই সমস্ত আমি আগবঢ়াম। তেন্তে আমি ইয়াতে ৰাখিছোঁ আজিলৈ। আহোঁ। জয় জগতগুৰু শ্ৰীমন্ত